নমস্কাৰ, মই শিখা কলিতা আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। মোৰো ভালেই। দেখিবলৈ পাইছে নহয় ইমান মানুহৰ ভিৰ। এয়া হৈছে বৰিয়াতৰ লক্ষ্মী পূজা। দক্ষিণ কামৰূপৰ বৰিয়াতৰ লক্ষ্মী পূজাখন সকলোৱে জানেই। মই জনাত প্ৰায় মানুহে জানেই। ইয়াতে বহুত ডাঙৰ লক্ষ্মী পূজা হয় আৰু প্ৰত্যেক বছৰে ইয়াতে বহুত মানুহৰ ভিৰ দেখিবলৈ পোৱা যায়। দেখিবলৈ পাইছে নহয় ইমান মানুহৰ ভিৰ হৈছে, চাৰিওপিনে মানুহ আৰু যদি আপোনালোকে চাই পোৱা নাই আহিবচোন, আৰু কোনে কোনে চাই পাইছে জনাবচোন। আমাৰ ওচৰৰ মানুহখিনিয়ে জানে বাৰু, যদি ক'ৰবাত দূৰৰ পৰা কোনোবাই দেখা নাই আহিব চাবলৈ বুলি। ইয়াতে বহুত ডাঙৰ পূজা হয় আৰু ভাল লাগে। দেখিবলৈ পাইছে ইমান মানুহেই মানে ভৰ্তি হৈ আছে আৰু সকলোৱে মাৰ আশীৰ্বাদ ল'বৰ কাৰণে যাই আছে ভিতৰত। দেখিবলৈ পাইছে নহয় ভিতৰত একদম খোজ দিবৰ ঠাই নাই, মানে এনেকুৱা মাৰ আশীৰ্বাদ ল'বৰ কাৰণে ইয়াতে শাৰী হ'ব লগা হৈছে। ইমান দেখিবলৈ পাইছে নহয়, আইতাকেইগৰাকীও কি ধুনীয়াকৈ চাবলৈ বুলি আহিছে, পূজা চাব সকলোৱে ফূৰ্তি কৰিব। যিহেতু পূজা বুলি ক'লে সকলোৰে মনত আনন্দ লাগেই। আৰু এয়া বেলুন যিহেতু পূজা বুলি ক'লে মেইন, আৰু বেলুন লাগিবই, বাচ্ছাবিলাককতো লাগিবই, বাচ্ছা বুলি নহয় ডাঙৰকো লাগে। ইয়াতে ধুনীয়াকৈ আমি চেণ্ডেল কেইযোৰ খুলি লৈছোঁ। চেণ্ডেল জোতা যোনে যি পিন্ধি আহে ইয়াতে ছাইডত থৈ দি পেলাই ভিতৰত মাৰ আশীৰ্বাদ ল'বলৈ বুলি যাবলৈ ওলাইছোঁ। এতিয়া দেখিবলৈ পাইছে নহয় ককা কেইজনে কি ধুনীয়াকৈ আহিছে পূজা চাবলৈ বুলি। আৰু এয়া ছাইডত কমিটিৰ মানুহ বহি আছে। আৰু এই পূজাখন বছৰেই আয়োজন কৰা হয়। এয়া 141তম বৰিয়াতৰ লক্ষ্মী পূজা। ইয়াতে কমিটিৰ মানুহখিনি অৰ্থাৎ লোকেল ল'ৰাখিনিয়ে ধুনীয়াকৈ আয়োজন কৰে। আগৰ পৰা ককা আইতাৰ দিনৰ পৰা চলি আহি আছে আৰু তেতিয়াৰ পৰা মানে ধুনীয়াকৈ চলি আহি আছে। মই জনাত তেনেদৰে একো বিশেষ অসুবিধা হোৱা নাই। ধুনীয়াকৈ মাৰ আশীৰ্বাদত পূজাখন চলি যাই থাকে বছৰে। একো তেনে আমি মানে অসুবিধাত পৰিব লগা হোৱা নাই, যিহেতু কমিটিৰ মানুহ ধুনীয়াকৈ লাগি থাকে যাতে একো কোনেও অসুবিধা পাব লগা নহয়। দেখিছে নহয় এফালে সোমাই এফালে ওলোৱা কৰি দিছে, তেতিয়া অলপ ভক্তখিনিৰ ওলাই আহিবলৈ সহজ হয়, নহ'লে ডাইৰেক্ট সোমাই গৈ ওলাই আহিবলৈ দিগদাৰ হয় বুলি এনেদৰে কৰিছে। কিন্তু যিহেতু ঠাইটো অলপমান ঠেক, তাৰ বাবে অকণমান প্ৰব্লেম হৈছে আৰু এইখিনিতো উপায় নাই। আৰু আমি কেইজনী এবাৰ নিজক দেখাই দিছোঁ আমিও পূজা চাবলৈ আহিছোঁ বুলি, আৰু মাক দূৰৰ পৰাই দেখাই দিছোঁ, কাৰণ ওচৰৰ পৰা ভিডিঅ' কৰা নহ'ব, যিহেতু ইমান বেছি মানুহৰ ভিৰ, তাত যাই পেলাই কেমেৰা অন কৰিব নোৱাৰি, তাৰ কাৰণে মাক দূৰৰ পৰাই দেখাই দিছোঁ। আৰু এইজনী হৈছে আমাৰ মাতুজনী, তাইও পূজা চাবলৈ বুলি আহিছে মামাকৰ ঘৰত। আৰু এইজনী হৈছোঁ মই এবাৰ নিজকো দেখাই দিছোঁ, যিহেতু আমাৰ লোকেল পূজা, তাৰ কাৰণে নিজেও সাজি কাচি আহিছোঁ ধুনীয়া হয়। এইজনী হৈছে আমাৰ দুগুজনী, তাই একেবাৰে টোপনিয়ে মাৰি আছে। যেতিয়াৰ পৰা আহিছে নহয় তেতিয়াৰ পৰাই তাই মাত্ৰ শুয়ে আছে। দেখিবলৈ পাইছে নহয় তাই উঠাই নাই। ভালো হৈছে, যিহেতু সৰু বাচ্ছা অকণমান হিবি হ'লে মানুহৰ ভিৰ হ'লে বেয়া পায়, সিহঁতে অকণমান কষ্ট পায়। তো তাই টোপনি মাৰি আছে, তো ভালেই হৈছে। এইপিনে যিহেতু আমি মহিলাখিনিয়ে মানে কাপোৰ দেখিলে নোৱাৰোঁ আৰু চাবলৈ বুলিতো যামেই। তাতে মানে দুজন খুৰাই ধুনীয়াকৈ দোকানখন দিছে আৰু 500তে মেখেলা চাদৰ দি আছে আৰু গামোচা দি আছে। তো আমি মেখেলা চাদৰ লোৱা নাই, কিন্তু মা গামোচা লৈছে তাৰ পৰা। আৰু এয়া বৌহঁতে কথা পাতি আছে আৰু তাইক মই জগাবলৈ চেষ্টা কৰি আছোঁ, বোলো প্ৰথম পূজা তাই চাওক অলপ, কিন্তু তাই নুঠে। এতিয়া টোপনিয়ে মাৰি আছে, মানে দেখাই নাই তাই পূজা আহিবৰ পৰা টোপনিয়ে মাৰি আছে। আৰু এনেদৰে মই তাইক অকণমান দিগদাৰী কৰি আছোঁ। আৰু দোকানীবিলাকে দেখিছে নহয় ধুনীয়াকৈ সজাই তুলিছে সকলোৱে নিজৰ দোকানবিলাক। দোকানীবিলাকৰ কাৰণেও ভাল লাগে, তেওঁলোকে নিজৰ দোকানবিলাক সজাই তোলাৰ কাৰণে দেখিবলৈ ভাল লগা হয় পৰিৱেশটো। যিহেতু পূজা বুলি ক'লে অকণমান লাইট বেলুন এইবিলাকেই মেইন। আৰু দেখিছে নহয় ইমান ধুনীয়া লগা আহিছে, চাৰিওপিনে লাইট আৰু মানুহৰ ইমান সকলোৱে ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু এইটো হৈছে চেল্ফি পইণ্ট, ইয়াতে মানে ফটো উঠিছে আৰু সকলোৱে পূজাত যোনে আহিছে আই লাভ বৰিয়াত বুলি আছে, তাতে সকলোৱে ফটো উঠিছে। আমিও উঠিবলৈ বুলিয়ে গৈছিলোঁ, কিন্তু তাতে উঠিবলৈ ভাগেই নাপালোঁ, মানে ইমান মানুহৰ ভিৰ। দূৰৰ পৰাই চেল্ফি উঠি গুচি আহিছোঁ। আৰু সেয়া দেখিছে নহয় ধুনীয়াকৈ পানী, দেখিবলৈ ভাল লাগিছে চাৰিওপিনে। আমাৰো উঠিবলৈ মন আছিল তাতে, কিন্তু উঠিব নাপালোঁ। আৰু এয়া খাইছোঁ চাওমিন আৰু ফুচকাও খাইছিলোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু এইজনী মানে পিছদিনাৰ ভিডিঅ' ক্লিপ হয়, এইটো মই লগাই দিছোঁ। আমাৰ মাতুজনীয়ে মানে ইমান ছাগলী ভাল পায়, মামাকতে ঘৰত আহিলে মানে তাই ছাগলীকেইটাক খেদি থাকে। দেখিবলৈ পাইছে নহয় ইমান মৰম কৰি দি আছে, মানে সিহঁতক কি কৰোঁ কি নকৰোঁ তাই এনে কৰে, ইমান বেছি মৰম কৰে, ভাল পায় তাই ছাগলী দেখিলে। কিবা কৈ আছে নানা কৈ আছে, তাই আৰু মৰম কৰি দি আছে, একদম বাচ্ছাৰ দৰে মৰম কৰে। দেখিবলৈ পাইছে নহয় ছাগলীটোও ভাল পাই আছে, লৰচৰে কৰা নাই। এইবাৰ এইজনীক হ'ল আৰু এইবাৰ সেইজনীলৈ বুলি গৈছে।
দেখিবলৈ পাইছে নহয়, তাতে তাৰমানে এইবিলাক টকতা কিবা কাঠ ৰাখি থোৱা আছে নহয়, তো ভয় লাগে অকণমান কিবা পোক পৰুৱা থাকিব বুলি, তাৰ কাৰণে মই তাইক চাইড লগাই লৈ আনিলোঁ ধুনীয়াকৈ। আৰু তাই এইজনী লৈ বুলি আকৌ গুচি আহিলে। এইজনীকে মৰম কৰিব মানে, আৰু চাই আছে তাইক, চাওকচোন কি ধুনীয়াকৈ চাই, কি কৰিব কি নকৰিব এনেই তাইৰ একদম মৰমতে মানে কি কৰি দিব। আৰু একেবাৰে লেতেৰা সহ্য নকৰে তাই, দেখা পাইছে নহয়, সেই লাগাৰ লগে লগে মোৰ ফালে চাইছে যে কি লাগি গ'ল মাহী বুলি। আৰু তাই মোৰ চেণ্ডেল পিন্ধি চাওকচোন, ইমান ডাঙৰ চেণ্ডেল পিন্ধি ঘূৰি আছে ছোৱালীজনী আমাৰ। এয়া হৈছে ৰবাব টেঙা, যিহেতু ৰবাব টেঙা মেইন।